আলহী আহিলে পূৰ্ণিমাক চাহ দিয়া কাৰোবাৰটো বন্ধ কৰাব লাগিব, নহ'লে মানুহে ভাবিব ল'ৰাটো অসুখীয়া কাৰণে ভাল আৰু ধুনীয়া ছোৱালী এজনী নেপালে, বিয়া পতাৰ খাতিৰতে এক চপাই আনিলে বুলি। পূৰ্ণিমা। অঁ মা। কোন আহিছে? নাজানো, অফিচৰ মানুহ নেকি? দেউতাই কিবা আলোচনা কৰি আছে। নজনাটো স্বাভাৱিক, নজনাৰ কাৰণে কেইটামান কথা ক'ব বিচাৰিছোঁ। মা, কোনোবা আহিলে ঘপককৈ তুমি চাহ দিবলৈ নাযাবা। চিত্ৰহাৰ যদি নাথাকে তেনেহ'লে মোক ক'বা, মই দিম। ঘৰৰ বোৱাৰীজনী ঘপককৈ আনৰ আগত ওলোৱাটো দেউতাই ভাল নাপায় আৰু মই বেয়া পাওঁ। হ'ব মা। আৰু শুনা, কাইলৈ আমাৰ নতুন কোম্পানীটো লঞ্চ হ'ব। তোমাক লৈ যাম বুলি ভাবিছিলোঁ, কিন্তু আৰোহণক অকলে এৰি থৈ। নাই নাই, নালাগে মা। এইকেইদিন অকণমান মনটো ভাল হৈ আছে, আকৌ কিবা খং উঠিলে হৈছে আৰু। ভাল লাগিছে তুমি যে অন্ততঃ মোৰ কথাটো বুজি পাইছা। সন্ধিয়া নহ'লে দেউতাই তোমালোক দুটাক এপাক লৈ যাব, চাই আহিবগৈ। হ'ব মা। দেউতাই বহুত আনন্দ, আশা আৰু আগ্ৰহেৰে নতুন কাম এটাত হাত দিছে। দেউতাৰ আশাবোৰ পূৰণ কৰি দিবা প্ৰভু। অৰুণাভ, গৈছো। লুক এট মি। চোৱা মোক কেনেকুৱা লাগিছে। তুমি ইমানেই ধুনীয়া, সেইটো আৰু সুধিব লাগেনে? হ'ব দিয়া, তুমি মোক যেনেকৈ থাকিলেও ধুনীয়া দেখা। আৰে চুইট হাৰ্ট, গোলাপক যি পাত্ৰতে থোৱা গোলাপ গোলাপেই। মিষ্টাৰ কবি মহাৰাজ, হ'ব দিয়ক। কি হ'ল এনেকৈ আহিছে যে? মই আগতে নিপিন্ধাও নেকি? নিপিন্ধোৱা বুলি নাই কোৱা, কিন্তু কিমান দিন হ'ল পাহৰিয়েই গ'লো। কোম্পানী কৰি থকা মানুহৰ কথা পাতিবলৈকে সময় নাই। মই গা ধুলো কি নুধুলো, আপুনি গৈ গাড়ীত উঠিলগৈ। হ'ব হ'ব, হেৰা আৰোহণক কিন্তু ভালকৈ চাবা দেই। কি আপুনি আৰোহণক চোৱাৰ কথা ক'লে যে? কিয়? সিহঁত নাযায় নেকি? নেযায়। মই পূৰ্ণিমাক সুধিছিলোঁ, তাই যাবলৈ মন কৰা নাই। আমাকো তাই মনে মনে যাবলৈ কৈছে, তাই হেনো মেনেজ কৰিব। হয় নেকি? সন্ধিয়া সকলো কাম হৈ যোৱাৰ পাছত সিহঁতকেইটাক লৈ যাবলৈ কৈছে। ঠিক আছে, সিহঁতে যেনেকৈ ভাল দেখে। কোনখনে ভাল লাগিব বাৰু মোক? দৰ্শনা সুধি এযোৰ পিন্ধিব লাগিব। তাই যদি উৎপলৰ লগত ওলাইহি, নকলেও উপায় নাই নহয়। এদিন নহয় এদিনটো গম পাবই। বৰ বেয়া কথা হ'ব। উৎপলক কিবা এটা অজুহাত দেখুৱাই সোনকালে মাতি দিওঁ। সঁচাকৈ বৰ ভাল ছোৱালী। হে ভগৱান, তাইৰ ওপৰত চকু ৰাখিবা। মই আহিছো মৌচুমী, তুমি মা খুৰী কোন কেনেকৈ আহা আহি থাকিবা। ঠিক আছে, যোৱা। দেৰি নকৰিবা। অ'কে।
তুমি ইয়ালৈকে গুচি আহা মই ঘৰৰ মানুহৰ লগত নাযাওঁ বুলি কৈছোঁ কিন্তু মই তোমাক আনিবলৈ গ'লে জানো ভাল দেখিব সেইবোৰ মোৰ কথা তুমি নিবলৈ আহিবা নে নাহা সেইটো কোৱা নিশ্চয় যাম কিন্তু দৰ্শনাক কি কৰিম দাঙি আনি ৰেল লাইনৰ আগত পেলাই দিয়া অনবৰতে দৰ্শনা 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 ফোন ৰাখা হেল্ল' বৰশীত তোক নিদিওঁতেই যদি মাছে খুটিবলৈ আৰম্ভ কৰে তেন্তে মই কি কৰিম দৰ্শনা অনবৰতে সিজনীৰ লগত থাকে দেউতা মাংগলিক কামখিনি হোৱাৰ পিছত 12মান বজাতে ওলাই দিম 12মান বজাত ওলাই দিম কলৈ কিয় হোটেল মিডলেণ্ডলৈ পাৰ্টিটো তাত নহ'ব জানো আগতে মূল কামখিনি হৈ লওকচোন তাৰপিছত ঠিক আছে চব ক'বলৈ ফুৰিবলৈ গৈছে বলক না কইনা আমিও যাওঁ সকলো গ'লে আমিও যাব লাগিব বুলি কিবা কথা আছে নেকি ভাগিন ক তুমি ৰেৰ ৰূপবোৰ চাবলৈ দিছা চাই আছো ক'ত আছো হোটেল মিডলেণ্ডৰ ফ্ৰণ্টত ধুনীয়া আচ্ছা এতিয়া বাকীবোৰ ক মামা আমি যে বাইদেউ আৰু সেই মানুহজনৰ যে ভিডিঅ' কৰিছিলোঁ ৰেকৰ্ডিং কোনো লাভ নহ'ব কিয় কি হ'লনো আৰে দুইটা দেখোন একেলগে প্ৰগ্ৰেমলৈ আহিছে আৰে সেইটোৱেতো মই বিচাৰি আছো এতিয়া কথাবোৰ বুজাবলৈ সহজ হ'ব আৰে চাই থাক ভাগিন মই কি প্লেন কৰি আছো এসপ্তাহৰ ভিতৰত ঠিক আছে মামা মামাইহে জানে আৰু কি কৰিব গৈ আছে ইমানবোৰ কষ্ট অথলে যাব নেকি চিত্ৰহাৰ চিত্ৰহাৰ অঁ বৌ কি হ'ল তুমি যোৱা নাই নেকি ক'ত বৌ কি ক'ত নতুন অফিচলৈ আকৌ আপোনাৰ যে কথাবোৰ আৰু বৌ তাত আমাৰ দৰে মানুহৰ স্থান আছে বুলি আপুনি কেনেকৈ ভাবিলে বৌ চাকৰ সদায় চাকৰেই যিমানেই পুৰণি নহওক যিমানেই মৰমত নামাতক আমাৰ স্থান সদায় তলত কথা এষাৰ আছে নহয় চেণ্ডেল যিমানেই দামী নহওক ভৰিৰ তলত ই মাজে মাজে বৰ অদ্ভুত কথা কয় তাক বাৰু কোনোবাই বেয়াকৈ ক'লে নেকি আনৰ মনত কি আছে কেনেকৈ বুজিম দিনে দিনে নিজকেই নুবুজা হৈ গৈছো
বৌ মই অকণ ওলাই যাওঁ আপুনিতো আছেই দেৰি নকৰোঁ দিয়ক কলৈ যোৱা কলৈনো যাম বৌ অকণমান আশ্ৰফৰ দোকানৰ ফালে ওলাই যাওঁ মন বেয়া লাগিলে মই আশ্ৰফৰ দোকানৰ ফালে ওলাই যাওঁ সিও মোৰ দৰে বৰ অকলশৰীয়া তোমাৰ আজি আকৌ হঠাৎ ইমান মন বেয়া কিয় হ'ল আপুনি আকৌ নুসুধিব আজি বুজিছেনে বৌ খুৰী খুৰী অ' খুৰী কি হ'ল অফিচৰ পাৰ্টিলৈ নাযাব জানো যাম তালৈকে যাবলৈ ওলাইছো ৰক্ষা মোৰ কামবিলাক কৰোঁতে দেৰিয়ে হৈ গ'ল বাইদেউহঁতৰ লগত যাম বুলি ভাবিছিলোঁ কিন্তু বাইদেউহঁতটো গুচিয়ে গ'ল হ'ব দিয়ক আপোনাৰ লগতেই যাম কি হ'ল খুৰী কি কলি আকৌ এবাৰ কচোন অসুবিধা হ'ব নেকি তোক দুখ দি কি লাভ চব দাদাৰ দুখ দাদাৰ পৰা লাই পাই পাই তই ইমান দূৰ উঠিছ মোৰ লগত যাবলৈ ওলাইছ তই এইখন ঘৰৰ কি তই পাহৰি গৈছ কিয় অলপ ধেমালি কৰোঁ কাৰণে একদম লাই পাই গৈছ নিজৰ মুখখন আইনাত চাই ল'বিচোন যা মোৰ লগত যাব ওলাইছে মই আহোঁ বৌ দুখ নকৰিবা চিত্ৰহাৰ সময়ত সকলো ঠিক হৈ যাব ছাৰ আজি অফিচ কৰিবনে নাই নকৰোঁ এনেহে ওলাই আহিলোঁ কিবা এটা ভাল লগা নাই ভাল লগা নাই বুলি ক'লে যে ছাৰ ইমান ডাঙৰ কাম এটা আৰম্ভ কৰিছে আজি অনুষ্ঠানটোও অতি সুন্দৰকৈ হৈ গ'ল তাত আকৌ বেয়া লগা কথা কেনেকৈ আহিল ছাৰ কিছুমান কথা মুকলিকৈ ক'ব নোৱাৰি ফুকন চৰি ছাৰ মই জানিবলৈ বিচৰা নাছিলোঁ ছাৰ কিন্তু আপুনি এনেকৈ কোৱাৰ কাৰণেহে কথাটো সুধিলোঁ একো নাই দিয়া সকলো কামৰে আৰম্ভণিত অকণমান খেলি মেলি থাকেই শেষ ভালেই সকলো ভাল নে কি কোৱা একেবাৰে সত্য কথা ছাৰ এতিয়াৰ পৰা তোমাৰ আগতকৈ দায়িত্ব বাঢ়িল দীপাংকৰ যদিও কামত স্মাৰ্ট তথাপিও সি নতুন গতিকে কামবোৰৰ চোৱা চিতা তুমিয়ে কৰিব লাগিব নিশ্চয় ছাৰ মই চেষ্টা কৰিম অনুষ্ঠানটো কোনো বেয়া পোৱা নাই নাই ছাৰ ইমান ধুনীয়াকৈ হৈ গৈছে বেয়া পোৱাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে ছাৰ এৰা পানী এগিলাচ দিয়া আনিছোঁ ৰ'ব দেখিলা প্ৰভা বৰুৱা কিমান স্মাৰ্ট এইটো বয়সত কেনেকে কোম্পানীটো ইমান ওপৰলৈ লৈ গৈছে মইহে কিবা দিনে দিনে বুঢ়া হৈ গ'লো বুজিছা মই ভাবিছিলোঁ বৰুৱাই আমাৰ দুইজনী ছোৱালীক সমান চকুৰে চাবলে পিছে মোৰ ভাৱনা একেবাৰে ভুল হ'ল বুজিছা দেখিলা সিহঁতৰ নামেৰে নতুন কোম্পানী ষ্টাৰ্ট কৰিছে বৰুৱাই হ'ব ইমান উৎফুল্লিত হ'ব নালাগে নামটোক লৈ বিয়নীহঁত একেবাৰে সুখী নহয় কিয় আপুনি হয়তো মন কৰা নাই ঘৰখনৰ আটাইৰে মনবোৰ বেয়া পূৰ্ণিমাৰ নামটো যেনেকৈ সম্পূৰ্ণকৈ দিলে ঠিক তেনেকৈ মৌচুমীৰ নামটো সম্পূৰ্ণকৈ নিদিলে কিয় হেৰা তাত ধৰিবলগীয়া কি কথা আছে মই ধৰা নাই জোঁৱাইহঁতে ধৰিছে দিয়ক
আজি ঘৰখনত একো অশান্তি নহ'লে হ'ল মৌচুমী তুমি অকণমান চাবা অশান্তি হ'বলগীয়া কাম কৰিলেতো অশান্তি হ'বই অশান্তি হওক কিন্তু মাত্ৰাধিক অশান্তিয়ে যে ঘৰ এখন ধ্বংস কৰিব পাৰে মই সেইটোহে নিবিচাৰোঁ তুমি আকৌ নতুনকৈ ধৰ্ম যুধিষ্ঠিৰ হ'বলৈ শিকিলা কেতিয়াৰ পৰা মই ধৰ্ম যুধিষ্ঠিৰ নহওঁ কিন্তু দুৰ্যোধনো হ'ব নোৱাৰোঁ নামটোহে দেউতাক কৈ মই সকলো ঠিক কৰি দিম দিয়া প্লিজ অৰ্ণৱ আকৌ নতুনকৈ সেইবোৰ ষ্টাৰ্ট নকৰিবা মই জানো লাহে লাহে মই এইখন ঘৰৰ কাৰণে এলাগী হৈ পৰিছোঁ দেউতাই নক'লেও মই সকলো বুজি পাওঁ তুমি এইবোৰ কি কৈছা মৌচুমী নক'বলৈ পালে মই ভাল পালোহেঁতেন অৰ্ণৱ কিন্তু প্লিজ অৰ্ণৱ তুমি যোৱা ক'ত যাবলগীয়া আছে যদি পাৰা গধূলি সোনকালে আহিবা হেই ভাবিছিলোঁ এই ঘৰখনত কিবা এটা অশান্তি হ'ব সেইকাৰণে কাম থকা বুলি ক'লোঁ পিছে এতিয়া ক'ত যাওঁ অমিতৰ ওচৰলৈ যাওঁ একেবাৰে ৰাতি আহিম নাই নাই মই এতিয়া নাযাওঁ ঘৰত যদি অশান্তি হয় ময়েই চম্ভালিব লাগিব